চাওক আমাৰ মিত্ৰতাটো UPPL দলৰ লগত আছে আৰু ভৱিষ্যতলৈ থাকিব, ইয়াত কোনো সন্দেহ নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে এইখিনি কথা কৈছে, তেওঁলোকে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত আছে BPF নিশ্চিতভাৱে, কিন্তু ৰাজনৈতিক মিত্ৰ শক্তি হিচাপে UPPL দলে আমাৰ লগত BDCত বিশেষকৈ তেওঁলোকে আমাৰ সহযোগী হিচাপে আছে, NDA হিচাপে আছে। গতিকে NDA শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ NDAৰ যিসকল দল অংশীদাৰ সকলো দলৰ লগত আমাৰ এনেধৰণৰ মানে বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিছে। আৰু আজি আমি গড়েশ্বৰত আমাৰ ওদালগুৰি, তামোলপুৰ, বাস্কা তিনিখন জিলাৰ দুয়োটা দলৰ যি প্ৰমুখ কাৰ্যকৰ্তাসকল আছিল, সেই কাৰ্যকৰ্তাসকলৰ লগত এটা অন্তৰংগ আলাপ, চাহ চিনাকি ইত্যাদি, যিটো আজি আমাৰ আৰম্ভণি। আচলতে আগতেও ধৰক তেনেধৰণৰ সভা সমিতিবিলাক হৈছে, কিন্তু এটা ছিষ্টেমত এটা ব্যৱস্থাগতভাৱে এই কামখিনি কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে নিৰ্দেশ দিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব লৈছে গোটেই কথাটোত। গতিকে আমি এতিয়া আমাৰ দুয়োটা দলৰ মিত্ৰতাটো কেৱল মাত্ৰ নেতা বা নেতৃত্বৰ ওপৰতে সীমাবদ্ধ নাৰাখি তৃণমূল পৰ্যায়ত ৰাইজৰ লগত, ৰাইজৰ সমস্যা কি, ৰাইজৰ কথা বতৰা কি, ৰাইজৰ মনৰ উমান ল'বৰ বাবে দুয়োটা দলৰ কাৰ্যকৰ্তাক নিৰ্দেশ দিছে। আৰু সেইকাৰণে দুয়োটা দলৰ কাৰ্যকৰ্তাই একেলগে বহি আমি আলোচনা কৰিছোঁ। আজি আমি পৰৱৰ্তী সময়ত আমি ৰাইজৰ মানে প্ৰতিঘৰ পৰিয়ালৰ ঘৰলৈ যাম বা তেনেধৰণৰ এটা অভিযান আমি ল'ম, যাতে ৰাইজৰ যিবিলাক সমস্যা আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি এই সমস্যাবিলাক আমি যাতে পৰ্যায়ক্ৰমে সমাধান কৰিব পাৰোঁ। সেইকাৰণে BTCত আমি এই ধৰণৰ এটা ৰাজনৈতিক মিত্ৰতাৰ সূত্ৰটোক শক্তিশালী কৰাৰ কাৰণে UPPL BJP দলৰ এক বৈঠকৰ শুভাৰম্ভণি আমি আজি গড়েশ্বৰত কৰিছোঁ। আজি UPPL আৰু BJP দলৰ লগতে হৈছে, পৰৱৰ্তী সময়ত আমাৰ বাকী অগপও আছে, GSPও আছে, অন্য কিছু শক্তি আছে ৰাজনৈতিক পাৰ্টি নহ'লেও, যেনেকৈ ৰাভা হাছং উন্নয়ন পৰিষদ বা ৰাভা হাছং যৌথ মঞ্চ আছে। গতিকে তেওঁলোকো আমাৰ লগত আছে। গতিকে য'ত যেনেকুৱা জনগোষ্ঠী আছে, সেই জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা, নেতৃত্ব দিয়া সকলো সংগঠন, যি সংগঠন আমাৰ লগত আছে, আমাৰ মিত্ৰতাৰ কাষত আবদ্ধ হৈ আছে, সকলোৰে লগত পৰ্যায়ক্ৰমে আমি এই বৈঠক, এই আলোচনা আমি আগলৈ লৈ যাম। লোকসভাৰ মানে ৰমেন ডেকাৰ নাম চৰ্চা হৈছে, কি ক'ব? চৰ্চাটো হ'ব পাৰে, ইয়াত কি আপত্তি? ৰাহুল গান্ধীৰো চৰ্চা হৈছে, ক'ৰবাত খেলিব। আকৌ প্ৰিয়ংকা গান্ধীও বৰপেটাত খেলাৰ কথা চৰ্চা হৈছে, খুদ কংগ্ৰেছ দলৰে সাংসদে কৈছে। গতিকে চৰ্চালৈ ইয়াত আমি আৰু কৰি লাভ নাই, কোনো প্ৰতিক্ৰিয়া দি লাভ নাই। কথাটো হ'ল কি, ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট আমি সংগঠন শক্তিশালী কৰাৰ কাৰণে লাগি আছোঁ। আমি ছিনিয়ৰ হিচাপে স্থান পাব পাৰে নেকি? আজিৰ দিনত এই কথাটো মই কিয় নকওঁ, কাৰণ কিয় আমি টিকেটৰ কাৰণে আমি এতিয়া ৰাজনীতি কৰি থকা নাই। আমি ৰাজনীতি কৰিছোঁ ৰাইজৰ বাবে। বিপদৰ আপদৰ সময়ত, বানপানীৰ সময়ত, ক'ভিডৰ সময়ত, বিভিন্ন সময়ত আমি ৰাইজৰ লগত আছোঁ। এজন MPৰ হৈ কিমান কাম কৰিব পাৰে সেইটো আপোনালোকে ভালকৈ জানে আমাত কৰিও, কিন্তু বিপদে আপদে ৰাইজৰ লগত থকাটো প্ৰতিজন মানে জনপ্ৰতিনিধিৰ একান্ত মানে দায়িত্ব আৰু কৰ্তব্য। গতিকে সকলো সময়তে ৰাইজৰ লগত থাকি আমি আমাৰ দলৰ নীতি, আমাৰ চৰকাৰখনৰ কাম কাজখিনিক আমি ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। লোকসভাত চাৰিটা দলে মিত্ৰজোঁটে ইলেকশ্যন খেলিব। লোকসভাত চাৰিটা মিত্ৰজোঁটে একেলগে ইলেকশ্যন খেলিব। নিশ্চিতভাৱে ইয়াত আৰু কোনোবা সন্দেহ আছে নেকি? আমি UPPL, আমাৰ GSPয়ে হওক, আমাৰ অগপই হওক, BJPয়ে হওক, গণশক্তিয়ে হওক বা ৰাভা ঐক্য মঞ্চই হওক, আমি একেলগে আছোঁ, একেলগে থাকিম। একেলগে আমি কংগ্ৰেছৰ বিৰুদ্ধে, UDFৰ বিৰুদ্ধে, যদিও কংগ্ৰেছ UDF তেওঁলোকৰ মানে এটাই তেওঁলোকৰ নীতি যে BJPক হাৰাব লাগে। গতিকে সেই নীতিৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আমি যাতে সকলোৱে সমৰ্থন কৰিব পাৰোঁ, সকলোৱে যাতে আমি লাগি ভাগি আমাৰ অসমৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ পৰা সৰ্বাধিক আসন আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে এইবিলাক ৰণকৌশল, ৰণনীতি আমি যুগুতাই আছোঁ। কংগ্ৰেছ BJPৰ পকেটত আছে বুলি কৈছে। কোন? কংগ্ৰেছ BJPৰ পকেটত আছে বুলি কৈছে, MLA ৰফিকুল হৈছে। কি ক'ব? আজিও কংগ্ৰেছ BJPৰ পকেটত আছে। মানে যিকোনো কথা মানে কোৱাটো ৰাজনীতিত আজিকালিতো দেখিছে আপোনালোকে।
ভূপেন বৰাই কি কথা কৈ থাকে, ৰকিবুল হুছেইনে কি কথা কৈ থাকে, এইবিলাক কথা তেতিয়া মানে চিৰিয়াছলি নলয় নহয়, মানে চিৰিয়াছলি নলয় এইবিলাক কথা। গতিকে যেতিয়া এটা ৰাজনীতিবিদ হ'ব এজন আৰু ছিনিয়ৰিটি যেতিয়া অৰ্জন কৰিব, তেতিয়া কথাত আৰু কামত কিছু গভীৰতা থকাটো দৰকাৰ। এনেধৰণৰ কথাই বিজেপিৰ কংগ্ৰেছৰ পকেটত আছে, এইটো গৰুৰ গছত মানে গৰু উঠা কথা যদি তেওঁলোকে ক'ব পাৰিছে, এই তেওঁলোকৰ মানসিকতা কিমান নিচ হ'ব পাৰে এইটোৱে প্ৰমাণ কৰে। ছাৰ আপুনি টিকট বিচাৰিব টিকট এতিয়া MP হৈ আছোঁ ধন আৰু সমষ্টি কি কৈছে নৱকৰণে দুবাৰ ইতিমধ্যে নিউজিলেণ্ড হিচাপে লৈ আহিছিলে তেওঁৰ ক্ষেত্ৰত কি হ'ব চাইবা আমাৰ UPPL আৰু বিজেপি বা অগপ বা GSP আমাৰ মিত্ৰজোঁটে এটা সিদ্ধান্ত নিশ্চয় মানে ভাল সিদ্ধান্ত ল'ব, যাতে PTCত আমাৰ এই মিত্ৰজোঁটৰ শক্তিটো আৰু অধিক শক্তিশালী হয়। ছাৰ কোনে ক'ত খেলিব বুলি ক'ব পাৰে আৰু যাতে অধিক শক্তিশালী হয় তাৰ কাৰণে আমি আলোচনা বিজেপি ক'ত খেলিব UPPL ক'ত খেলিব ছাৰ? এতিয়া এই প্ৰশ্নটোৰ উত্তৰ সময়ত পাবই আপোনালোকে, আৰু আপোনালোকেও জানে এই প্ৰশ্নৰ উত্তৰ, মই ক'ব নালাগে। আপোনালোকে জানে, আপোনালোকে এই প্ৰশ্নৰ উত্তৰ নিশ্চয় জানে, মই ইয়াক আৰু খুলি পোৱাৰ প্ৰয়োজন নাই। বিজেপি ক'ত খেলিব ছাৰ, ওদালগুৰি নে কোকৰাঝাৰ? বিজেপি UPPL AGP গণশক্তি আৰু মানে ৰাভা হাছং ঐক্য মঞ্চ আমি সকলোৱে সকলোতে খেলিম।